নমস্কাৰ জীৱন সাৰথী চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আৰু এটা ভিডিঅ' লৈ আহিছো। আমাৰ শিশুসকলৰ বিকাশত মানে শিশুসকলৰ জীৱনটো গঢ় স্কুলখনতকৈ স্কুলৰ শিক্ষকসকলতকৈ গুৰুত্বপূৰ্ণ ভূমিকা থকা জেগাটো বা ব্যক্তিসকল হৈছে নিজৰ ঘৰখন বা শিশুসকলৰ পিতৃ-মাতৃ। আমাৰ কি হয়, আমাৰ শিশুসকলক আমাৰ কিছুমান পিতৃ-মাতৃয়ে ইমানেই বেয়াকে কয়, এনি টাইম ইমানেই খং কৰি থাকে, আমুকটো নকৰিবা, তামুকটো নুচুবা, তামুকটো নাখাবা, ইমানেই নকৰিবা, নাখাবা, নোৱাৰা, ইমানেই খং কৰে, এইটো কেলে কৰিছ, তেনেকুৱা কিবা কিবি ইমানেই কয়। সেই তাৰ ফলত কি হয়গে, শিশুসকলে চাবচোন ডাঙৰ হলেও তেওঁলোকে যিকোনো কাম কৰিবলৈ নিজে কৰিব নোৱাৰা হয়। যিকোনো ডিচিশন ল'বলৈ তেওঁলোকে ভয় কৰা হয়। কাৰণ সেই সৰুতে এইবিলাক শুনি শুনি তেওঁলোকৰ মনত এটা ভয় ভাৱ সোমাই যায়। শিশুৰ যোনটো বয়সত আমি সেইবিলাক কথা কওঁ শিশুসকলক, সেই বয়সটো হৈছে তেওঁলোকৰ মাইণ্ড প্ৰগ্ৰেমিং, মানে মাইণ্ডটো ৰিপ্ৰগ্ৰেম হোৱা এটা বয়স। মানে আমি যিটোকে কওঁ তেওঁলোকৰ মাইণ্ডটোত সেইটোকে পেটাৰ্ণ লৈ লয়। আমাৰ কয় যে শিশুসকলক যিটোকে শিকোৱা হয় সেই কথাটোৱেই পটককে মনত ৰয় সিহঁতৰ। গতিকে শিশুৰ সেইটো বিকাশ হয়, মানে মগজুৰ বিকাশ হোৱাৰ বয়স। আৰু সেইটো টাইমত আপোনালোকে সেই শিশুসকলক যিটোকে কৈ থাকিব, তেখেতসকলৰ সেই যোনটো ছাবকনচিয়াছ মাইণ্ড, সেই মাইণ্ডটোত সেই কথাটোৱেই ৰৈ যায়। গতিকে যিমান পাৰে আপোনালোকৰ শিশুটোক, ল'ৰা-ছোৱালীক কেতিয়াও খং, বেছিকে নোৱাৰা, নকৰিবা, এনেকুৱা ধৰণৰ কিছুমান কথা বেছিকে কৈ নাথাকিব। সিহঁতক ভালকে বুজাবলৈ চেষ্টা কৰিব। মৰমেৰে সিহঁতক যদি কিবা ভুল কৰে সেই কথাটো মৰমেৰে বুজাবলৈ চেষ্টা কৰিব। আৰু কেতিয়াও শিশুসকলক আনৰ লগত তুলনা কৰি নাচাব। কাৰণ চবৰে নিজৰ নিজৰ ভাগ্যত কি আছে সেইটো কোনেও নাজানে। গতিকে বেলেগৰ লগত তুলনা কেতিয়াও শিশুসকলক কৰিব নালাগে। এটা সৰু উদাহৰণ দিছো, এগৰাকী মাতৃৰ কিমান ভূমিকা থাকে এটা শিশুৰ বিকাশত। আপোনালোকে সকলোৱে শুনিছে, আমাৰ এই বাল্বটো আৱিষ্কাৰ কৰা বিজ্ঞানীজনৰ নামটোৱে হৈছে থমাছ আলভা এডিছন। থমাছ আলভা এডিছন যেতিয়া স্কুললৈ গৈছিল, তেতিয়া তেওঁক স্কুলৰ পৰা এখন চিঠি দি পেলাই ঘৰলৈ পঠাই দিছিল। আৰু সেই চিঠিখন আনি থমাছ আলভা এডিছনে নিজৰ মাকক দিছিল। থমাছ আলভা এডিছন সৰুতে এনেকুৱাই আছিল, আনক যি টি কথা সুধি থাকে, যি টি প্ৰশ্ন কৰি থাকে, অদ্ভুত কথা সুধি থাকে মানুহবিলাকক। তেওঁৰ চিন্তা চৰ্চা বেলেগতকে অলপ বেলেগ আছিল। আৰু সেই স্কুলৰ পৰা দিয়া চিঠিখন আনি তেওঁ নিজৰ মাকক দিছিল। মাকে চিঠিখন চাই পেলাই কান্দিছিল। কন্দাৰ পাছত যেতিয়া কান্দিছিল, তেতিয়া থমাছ আলভা এডিছনে সুধিছিল যে কি হৈছে, চিঠিখন কি কৰিছে চিঠিখনত। তেতিয়া মাকে কৈছিল যে তোমাক স্কুলত পঢ়ুৱাবলৈ শিক্ষকসকলৰ ইমান শক্তি নাই, তুমি বহুত জ্ঞানী, গতিকে তোমাক ঘৰতে পঢ়ুৱাবলৈ কৈছে মোক, গতিকে তোমাক আজিৰ পৰা মই ঘৰতে শিক্ষা দিম। আৰু সেই দিনাৰ পৰাই মাকে থমাছ আলভা এডিছনক ঘৰতে পঢ়ুৱা আৰম্ভ কৰিছিল। আৰু তেওঁৰ সেই শিক্ষা ঘৰতে আৰম্ভ হৈছিল। তেওঁ ডাঙৰ হৈ যিকোনো বস্তু তেওঁ আৱিষ্কাৰ কৰিছিল। তাৰ ভিতৰত এটা আছিল লাইটৰ বাল্বটো। আৰু সেই বাল্বটো তেওঁ এবাৰতে আৱিষ্কাৰ কৰিব পৰা নাছিল। তেওঁ সেই বাল্বটো 10,000 বাৰ প্ৰেক্টিচ কৰাৰ পাছত, 10,000 বাৰ প্ৰয়াস কৰাৰ পাছতহে সেইটো বাল্বটো আৱিষ্কাৰ কৰিবলৈ সক্ষম হৈছিল। চাওক কিমান ধৈৰ্য থকা ব্যক্তি এজন। আৰু তেওঁ যেতিয়া ডাঙৰ হৈছিল, তেওঁ ঘৰত কিবা এনে পুৰণা বস্তু বিচাৰি থাকোতে সেই স্কুলৰ পৰা দিয়া চিঠিখন পাইছিল। চিঠিখন পাই তেওঁ ভাবিলে, এইখন দেখোন মোৰ স্কুলৰ পৰা দিয়া চিঠিখন। সেইখন তেওঁ পঢ়ি চালে, আৰু পঢ়ি চাই তেওঁ কান্দিছিল। কাৰণ চিঠিখনত লিখা আছিল যে আপোনাৰ ল'ৰাটো মানসিকভাৱে বিকাৰগ্ৰস্ত। এই ল'ৰাটোক আমি স্কুলত শিক্ষা দান কৰিব নোৱাৰিম, গতিকে যদি পাৰে ইয়াক আপুনি ঘৰতে ৰখাৰ ব্যৱস্থা কৰক। স্কুলৰ পৰা দিয়া চিঠিখনত তেনেকে লিখা আছিল। আৰু সেই সময়ত, যোনটো সময়ত তেওঁ চিঠিখন পঢ়িছিল, সেই সময়ত তেওঁৰ মাতৃৰ বিয়োগ ঘটিছিল। গতিকে ভাবক,
মাতৃয়ে যদি সেই কথাটো সেই সৰু ল'ৰাটোক তেতিয়াই কৈ দিলেহেঁতেন সঁচা কথাটো, সেই ল'ৰাটো এদিন হয়তো বিজ্ঞানী হ'বলৈ নোৱাৰিলেহেঁতেন। গতিকে নিজৰ মাকে ল'ৰাটোক চিঠিখনত লিখা কথাটো নকৈ বেলেগ ধৰণে কৈ সেই ল'ৰাটোৰ জীৱন গঢ় দিয়াত সহায় কৰিলে। গতিকে সৰু ল'ৰা ছোৱালীক জীৱন গঢ় দিয়াৰ প্ৰথম ভূমিকা পালন কৰা ব্যক্তিসকলে হৈছে ঘৰখন আৰু ঘৰখনৰ মাক দেউতাক। গতিকে আজিৰ পৰা আপুনি আপোনাৰ ল'ৰা ছোৱালীক কেতিয়াও খং নকৰিব। সিহঁতৰ এটা বয়স, সেইটো বয়সত সিহঁতে ধেমালি কৰা, কিবা এটা কৰা ভুল, সেইটো কৰা বয়স। সিহঁতৰ মাইণ্ডটো আৰু এজন প্ৰাপ্তবয়স্ক মানুহৰ মাইণ্ডটো বহুত ডিফাৰেঞ্চ থাকে। গতিকে সিহঁতৰ পৰা আমি ডাঙৰবিলাকৰ নিচিনা বস্তু আশা কৰিলে নহ'ব। গতিকে ল'ৰা ছোৱালীক যিমান পাৰে খং কৰিবলৈ খং কৰি নাথাকিব। নোৱাৰ, নকৰ, এনেকুৱা ধৰণৰ কথাবিলাকো সিহঁতক নক'ব। যিমান পাৰে সিহঁতক আপুনি পজিটিভ কথা, পজিটিভ কাম এইবিলাক সিহঁতৰ মনত ভৰাবলৈ চেষ্টা কৰিব। ধন্যবাদ। ভিডিঅ'টো চাই কেনে পালে জনাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।